সাংবাদিক বন্ধুসকল, মোৰ সৈতে আছে আমাৰ সতীৰ্থ খৰিমদা ৱাৰী আৰু আমাৰ সতীৰ্থ খনিন বসুমতাৰী আৰু আন সতীৰ্থসকল। আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাৰতত যি পাৰ্লিমেণ্ট ইলেকশ্যন আৰু অসমত থাৰ্ড ফেজ তৃতীয় পৰ্যায়ত 1 নম্বৰ যি কোকৰাঝাৰ লোকসভা সমষ্টি অহা 7 মে তাৰিখে ইয়াত ভোটদান হ'বলৈ গৈ আছে। সেই বিষয়ে অৰাজনৈতিক জাতীয় আৰু ছাত্ৰ সংগঠন হৈও আমি আজি ৰাজনৈতিক ইস্যু আৰু বিষয়টো লৈ পেলাই বা এজেণ্ডাটো লৈ পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছোঁ। আৰু পোনপ্ৰথমে আমি ক'ব বিচাৰিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টিবাসীসমূহ ৰাইজক আহি থকা 7 মে তাৰিখে যি ভোটদানৰ ইয়াত সময় আছে, গণতান্ত্ৰিক দেশৰ বৃহত্তৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত সকলো ৰাইজ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 9টা বিধানসভা সমষ্টি আৰু 3টা জিলা বাক্সা, চিৰাং আৰু কোকৰাঝাৰ 100% ভোটদান দিয়াৰ কাৰণে সকলোৱে দলে বলে ওলাই আহিব লাগে। তাৰ কাৰণে আমি পোনপ্ৰথমে আহ্বান জনাইছোঁ। দ্বিতীয় কথাটো হ'ল যে কি ইস্যু আৰু এজেণ্ডাক লৈ পেলাই কোকৰাঝাৰৰ বড়ো ৰাইজ আৰু আন জাতি জনগোষ্ঠী ইয়াত থকা সকলো জনগোষ্ঠী ভোটদান কৰিব, সেই বিষয়ে আমি স্পষ্ট কৰিব বিচাৰিছোঁ। আমি আহ্বান জনাব বিচাৰিছোঁ 100% শান্তি চিৰযুগমীয়া কৰাৰ স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে। দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি, যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়ন আৰু বাকী আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তিৰ পিছত যি এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা, সীমা সম্প্ৰসাৰণ, ইয়াত 60খন সমষ্টি ইয়াত বঢ়াই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বঢ়াই নিয়া, কাৰ্বি আংলঙৰ ST হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে। বড়ো কছাৰী কাউন্সিলৰ যি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলোঁ সেইটো আমি বনাই ল'ব লাগে। সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে ভাতৃত্ববোধ খাতামপৰীয়া এটা আমাৰ যি সম্বন্ধ, না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে, না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে, না এতিয়া বন্দুক বাৰুদৰ পৰিৱেশ আছে। সকলো পৰিৱেশ, কোনো সংঘৰ্ষ, কোনো সংঘাত এতিয়া নাই। আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যিসকলে ৰাজনীতি কৰিছিল, এই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনৈতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি NDAৰ প্ৰাৰ্থী, তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী, ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেও হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এইবাৰ ভোটদান কৰিব। আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক। জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত, হত্যা হিংসা, যিবিলাক ইয়াৰ সংঘৰ্ষ সংঘাত, সেই বাতাৱৰণ সৃষ্টি কৰিছিল, এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ। আৰু এই সোণালী সুযোগত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ আমি সমৰ্থন দিছোঁ। আৰু ইয়াৰ কাৰণে সমৰ্থন দিছোঁ যে জাতীয় স্বাৰ্থত, এজেণ্ডা আৰু ইছ্যুৰ স্বাৰ্থত, একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থত সেই বিষয়সমূহ আজি আমি স্পষ্ট আৰু দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ। আৰু দ্বিতীয় কথাতে আমি আহ্বান জনাব বিচাৰিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মুৰব্বী আছে আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছোঁ যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত
আমাৰ এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেইগৰাকী হ'ল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমি ভেদাভেদ আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী NDA প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকৈ তেখেতক আহ্বান জনাইছোঁ আৰু আমি কোনো মানে এনেকুৱা ৰাজনীতিক মানে ভেদাভেদৰ পৰিৱেশ আমি বিচৰা নাই আৰু আমি বিভিন্ন সাৰ্ভে বিভিন্ন আমাৰ পৰ্যবেক্ষণ বিভিন্ন ৰিপৰ্টৰ পৰা আমি তথ্য লাভ কৰিছোঁ যদিও আমি ৰাজনীতিক কথা ভিতৰত যাই পেলাই আমি ক'ব বিচৰা নাই কাৰণ দলে ৰাজনীতিক ইলেকশ্যন খেলে নিৰ্বাচন খেলে আৰু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰে কিন্তু আমাৰ কথাটো হ'ল যে যি সাৰ্ভে আহিছে সেই সাৰ্ভেত জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPLৰ প্ৰাৰ্থী আৰু কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি নাই আমাৰ যি এটা বিশেষ তথ্য আৰু বিভিন্ন ৰাজনৈতিক বিশেষজ্ঞসকলে হৈ যোৱা প্ৰথম আৰু দ্বিতীয় নিৰ্বাচনত যিবিলাক ৰিপৰ্ট কালেক্ট কৰি পেলাই এটাই কথা স্পষ্টকৈ কৈছে আৰু বিশেষকৈ দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাক যিবিলাক মানে জ্যেষ্ঠসকল তেওঁলোকে আমাক তথ্য দিছে যে দৰং ওদালগুৰিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰাৰ্থী যি ইয়াত নিক্ষেপ কৰিছিল বা খেলিছিল ইয়াৰ মূল লক্ষ্যটো আছিল যে NDAক জয়কাৰ কৰা আৰু আমি চিধাচিধিকৈ NDAক ছাপোৰ্ট কৰিছোঁ দিল্লীত যাই পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিটিআৰবাসীৰ উন্নয়ন কোকৰাঝাৰ লোকসভা সমষ্টিৰ উন্নয়ন যাতে তেওঁ কাম কৰে আৰু দিলীপ শইকীয়া ডাঙৰীয়াও একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কথা জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত থাকি পেলাই যাতে একেলগে কাম কৰিব পাৰে ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়া বা NDA প্ৰাৰ্থীক দৰং ওদালগুৰিত আমি সমৰ্থন কৰিছোঁ জয়ন্ত বসুমতাৰীক আমি চিধাচিধিকৈ ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আন দল সংগঠনৰো আমি সহায় বিচাৰিছোঁ আৰু ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই জাতিৰ উদ্দেশ্য বিটিআৰবাসীৰ স্বাৰ্থৰ উদ্দেশ্য আছে আৰু লগতে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ উদ্দেশ্য তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপোৰ্ট কৰিছে সেই কথাটো জলজল পট ওলাই পৰিছে তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয় আৰু কোকৰাঝাৰত তেওঁ নিজাকৈ খেলিছে আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ এতিয়া তেওঁ 4 নম্বৰতহে যিহেতু আছে আৰু প্ৰথমটো NDA আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছোঁ আন আছে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনৈতিক ছাত্ৰ জাতীয় সংগঠন আৰু কিয় আমি মুকলিকৈ আহ্বান কৰিব লগা হ'ল মুকলিকৈ আমি আগুৱাই আহিব লগা হ'ল সেইটো জাতিৰ স্বাৰ্থ বিটিআৰৰ স্বাৰ্থ আৰু ইয়াত প্ৰায় 3-4টা যি এজেণ্ডা আৰু ইছ্যু আছে ইয়াত কোনো ৰাজনৈতিক এজেণ্ডা আৰু ইছ্যু নাই উন্নয়নৰ কথা চৰকাৰ আৰু দলীয়ভাৱে এইটো তেওঁলোকে প্ৰকাশ কৰিব এইটো তেওঁলোকৰ কথা আমাৰ কথাটো হ'ল যে ছাষ্টেইনেবল পিচ পাৰ্মানেণ্ট পিচ 100% বিটিআৰৰ চুক্তি ৰূপায়ণ আৰু আমাৰ যি খাতামপুৰীয়া যি পৰিৱেশ বড়ো অনাবড়ো বা হত্যা হিংসা বা ইয়াত সংঘৰ্ষ সংঘাত গুলী বাৰুদৰ যি কথা ইয়াত 10 বছৰত এটা ৰাজনৈতিক পৰিৱেশ হীৰাচৰণীয়া নৱচৰণীয়াই যি এটা সৃষ্টি কৰিছিল এইটো নাইকিয়া কৰি পেলাই সোণালী এটা সময় এতিয়া আহিছে সোণালী এটা সুযোগ আহিছে আৰু এইটো নাইকিয়া কৰি একেলগে আমি বসবাস কৰিব লাগে আৰু ভাতৃত্ববোধেৰে অসমৰ বুকত বিটিআৰখন সুন্দৰ এটা বিটিআৰ হিচাপে আগুৱাই নিব লাগে আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই নিৰ্বাচনটো তেখেতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ নহয় আমিও জানো তেখেতেও জানে কিন্তু তেওঁ দল আৰু চিম্বল বচাবৰ কাৰণে খেলিছে আৰু সেইটো আমি একো বেয়া পাব লগা একো নাই আমি মাজৰ বা ৰাইজৰ আৰু সকলোৰে সংগঠন হিচাপে আহ্বান জনাইছোঁ তেখেতেও জাতিৰ স্বাৰ্থত এখোজ আগুৱাই আহক আৰু তাৰ কাৰণে আমি আহ্বান জনাইছোঁ নিখিল বড়ো ছাত্ৰৰ অবজাৰ্ভেশ্যনত হাগ্ৰামা মহিলাৰো বিজেপিৰ লগত ঠাঁচ বা বিজেপিৰো বি টিম হয় নেকি আপুনি ভাবে নেকি নাই এ টিম না বি টিম এইটো ৰাজনীতিক যিবিলাক মানে দল আৰু বিশেষজ্ঞসকলে মতামত কৰিব
কিন্তু আমি দেখিবলৈ পাইছোঁ যে দৰং ওদালগুৰিত আমি চিধাচিধিকৈ এপছুৱে ছাত্ৰ আৰু জাতীয় সংগঠন অৰাজনৈতিক সংগঠন হৈও আমি সমৰ্থন জনাইছোঁ আৰু দৰং ওদালগুৰিত প্ৰাৰ্থী নিক্ষেপ কৰি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAক সমৰ্থন দিছে সেইটো আমাৰ দৰং ওদালগুৰি যিহেতু মই তাৰে ভোটাৰ দৰং ওদালগুৰি মোৰে সমষ্টি তো সকলো চুকে কোণে থকা সকলো জাতি জনগোষ্ঠীয়ে একেটাই প্ৰকাশ কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দৰং ওদালগুৰিত NDAক জিকাবৰ কাৰণেহে খেলিছিল সেই কথাটো আজি ভোট দান হোৱাৰ পিছত সকলোৰে ছাৰ্ভেত এইটো ওলাইছে তাত মই কাকো দুখ দিব বিচৰা নাই বড়ো জাতীয় পিতা উপেন্দ্ৰনাথ ব্ৰহ্মৰ মৃত্যু জয়ন্তী আছে আৰু এই মৃত্যু জয়ন্তী তিথিত দত্তমাস্থিত আমাৰ টুলুংগাপুৰী এই সমাধিস্থলীত আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী হ'ব ইয়াৰ পিছত বডোফাৰ সমাধিস্থলীত আমি সকলোৱে শ্ৰদ্ধাঞ্জলি পুষ্পাঞ্জলি আমি অৰ্পণ কৰিম আৰু তেখেতৰ যি স্বৰ্গীয় আত্মা সেই আত্মাৰ শান্তিৰ কাৰণে আমি প্ৰাৰ্থনা জনাম আৰু ইয়াত আৰু বিশেষ এটা অনুষ্ঠান হ'ব এটা সৰ্বধৰ্ম প্ৰাৰ্থনা কাৰ্যসূচী বিভিন্ন আমাৰ ধৰ্মীয় অনুষ্ঠানে এইটো আয়োজন কৰিব আৰু এই কাৰ্যসূচীত অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁ খন্তেক ইয়াত উপস্থিত হ'ব আৰু ইয়াৰ কাৰণে সকলো ৰাইজক আৰু উপেন ব্ৰহ্মৰ যি সপোন আছিল যে বড়ো জাতিক বিশ্ব দৰবাৰ প্ৰতিষ্ঠা কৰা আৰু এখন শান্তিৰ আৰু সুন্দৰ এই অসমৰ বুকুত বড়োসকলক আগুৱাই নিয়া সেইটো যাতে আমি আৰু এখোজ আগুৱাই গৈ পেলাই যাতে বিটিআৰখন এটা শান্তি আৰু উন্নয়নৰ এটা বিটিআৰ আমি গঠন কৰিব পাৰোঁ তাৰ কাৰণে আমি অহাকাইলৈ সেই যি মৃত্যু জয়ন্তী সেই মৃত্যু জয়ন্তীক আমি সফলভাৱে আমি ৰূপায়ণ কৰিবৰ কাৰণে সকলো প্ৰস্তুতি আগবঢ়াইছোঁ আৰু ইয়াত ছাত্ৰ ছাত্ৰী আৰু ৰাইজৰ সংখ্যা প্ৰায় 5,000 ৰাইজ ইয়াত আৰু ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিব